মৰমৰ মাইনামানীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি মই তোমালোকক এটা বান্দৰ আৰু ঘৰিয়ালৰ সাধু শুনাম। মনোযোগেৰে শুনিবা দেই। এসময়ৰ কথা, দিচাং নৈৰ পাৰত এজোপা জামু গছ আছিল। গছজোপাত এটা মলুৱা বান্দৰ আছিল। গছজোপাত লমালমে লাগি থকা জামুবোৰ খাই বান্দৰে নিজৰ পেট ভৰাইছিল। এদিন বান্দৰৰ সখা ঘৰিয়াল নৈৰ পৰা ওলাই আহি গছজোপাৰ তলতে জিৰণি লৈ আছিল। বান্দৰে সখাক দেখা পাই গছৰ ওপৰৰ পৰা পকা পকা জামু খাবলৈ দিলে। ঘৰিয়ালে জামু খাই বৰ সোৱাদ পালে আৰু নিতৌ জামু খাবলৈ আহিব ধৰিলে। এদিন বান্দৰে সখাক ক'লে, সখা সখা, তই সদায় জামু খাওঁ, আজি দুটামান সখীৰ কাৰণেও জামু লৈ যা বুলি। ঘৰিয়ালে জামু নি ঘৰিয়ালিনীক খাবলৈ দিলে। ঘৰিয়ালিনীয়ে জামু খাই বৰ সোৱাদ পালে আৰু ঘৰিয়ালক ক'লে, জামু খাবলৈ ইমান মিঠা, এই বান্দৰে সদায় জামু খায়, তাৰ কলিজাটো চাগে খাবলৈ বৰ মিঠা হ'ব। তুমি কিবা চলেৰে বান্দৰক আমাৰ ঘৰলৈ লৈ আহিবাচোন, দুয়ো মিলি বান্দৰৰ কলিজাটো খাম বুলি। ঘৰিয়ালিনীৰ কথাত ঘৰিয়াল অমান্তি হৈ ক'লে, নাই, মই সখাক বিশ্বাসঘাত কৰিব নোৱাৰোঁ বুলি। ঘৰিয়ালিনীও কম বুদ্ধিয়ক নাছিল। বেমাৰ হোৱা ভাও জুৰি কেকাই বিচনাতে পৰি ঘৰিয়ালক ক'লে, হেৰি মোৰ গাটো ইমান বেয়া লাগিছে, ৰাতিৰ পৰা একো এটা খাব পৰা নাই, কিবা প্ৰকাৰে যদি বান্দৰৰ কলিজাটো খাব পোৱা হ'লে অলপ সুস্থ লাগিলেহেঁতেন বুলি। ঘৰিয়ালিনীৰ অসুস্থতাৰ কথা চিন্তা কৰি ঘৰিয়ালে সখাৰ ওচৰত গৈ ক'লে, সখা ব'ল আজি আমাৰ ঘৰৰ পৰা ফুৰি আহোঁ বুলি। বান্দৰক নিজৰ পিঠিত উঠাই লৈ ঘৰিয়ালে নৈৰ ওপৰেদি গৈ আছে। নৈৰ মাজডোখৰ পাওঁতে ঘৰিয়ালে বান্দৰক ক'লে যে মোৰ মানুহজনীৰ গাটো বৰ বেয়া, কালিৰ পৰা তোৰ কলিজাটো খাবলৈ বৰ বিচাৰিছে, সেয়েহে তোক আজি আমাৰ ঘৰলৈ লৈ আহিছোঁ বুলি। সখাৰ কথা শুনি বান্দৰ একেবাৰে চিন্তিত হ'ল। তৎক্ষণাত এটা বুদ্ধি পাঙিলে, সখীয়ে যে মোৰ কলিজাটো খাব বিচাৰিছে, মোক আগতেই ক'ব লাগিছিলে, মই আকৌ মোৰ কলিজাটো গছৰ ডালতে থৈ আহিলোঁ নহয় বুলি। ব'ল দুয়ো যাওঁ কলিজাটো লৈ আহোঁ বুলি। দুয়ো উভতি গৈ জামু গছজোপাৰ ওচৰত পোৱাৰ লগে লগে বান্দৰে একে জাপতে গছৰ ডালত উঠিল আৰু সখাক ক'লে, সখা তই মোক আজি বিশ্বাসঘাত কৰিলি, তই মোৰ বৰ প্ৰিয় আছিলি, তোৰ আৰু মোৰ আজিৰ পৰা বন্ধুত্ব ইয়াতে শেষ, তই যা বুলি। ঘৰিয়ালো দুখ মনে নৈৰ মাজলৈ গুচি গ'ল আৰু মোৰ সাধুটো ইমানতে শেষ হ'ল। ধন্যবাদ।